বহুত দীৰ্ঘদিনীয়া এটা সপোন আছিল, এটা ডাঙৰ ৰোড ট্ৰিপ কৰিম বুলি। নমস্কাৰ অসমবাসী ৰাইজ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাড়ীখন দেখি আপোনালোকে চাগে গমেই পাইছে, ৰোড ট্ৰিপৰ বিষয়ে ক'ম। সেইদিনা যিটো ভিডিঅ' আপলোড কৰিছোঁ তাত আপোনালোকে দেখিছিলে আমি এই গাড়ীখন কিনিছিলোঁ, কিন্তু ক'ত যাম সেইটো আমি কনফাৰ্ম কৰিব পৰা নাছিলোঁ। ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যনটো চিলেক্ট কৰিছোঁ, ক'ত যাম, আৰু আপোনালোকক কৈ আছোঁ আমি ক'ত যাম। বহুত দীৰ্ঘদিনীয়া এটা সপোন আছিল, আমি এই ৰোড ট্ৰিপটোৰ বাবে বহুত দীৰ্ঘদিনীয়া এটা প্লেন বনাই আছিলোঁ। কিন্তু যদিও আমি কি হৈছিল, কেতিয়াবা যদি মানুহ মিলিছিল পইচা মিলা নাই, কেতিয়াবা পইচা মিলিছিল সময় মিলা নাই, কেতিয়াবা মানুহ পইচা সময় চব মিলিছে মন মিলা নাই। কিন্তু অৱশেষত গৈ আজি মানুহ পইচা সময় চব মিলি গ'ল আৰু আমি যাবলৈ ওলাই আছোঁ। আপোনালোকক জনাবলৈ পাই যথেষ্ট ভাল লাগিছে যে আমি যাবলৈ ওলাই আছোঁ অসমৰ পৰা বাহিৰত। মনটো বহুত ভাল লাগি আছে, বহুতেই ভাল লাগি আছে, কিন্তু অলপ ভয়ো লাগি আছে। কাৰণ আমি প্ৰথমবাৰৰ বাবে অসমৰ পৰা নৰ্থ ইষ্টৰ পৰা বাহিৰত যাবলৈ ওলাই আছোঁ, আৰু আমাৰ এই ৰোড ট্ৰিপটো অলপ বেলেগতকৈ বেলেগভাৱে কৰিবৰ বাবে আমি ওলাই আছোঁ। আমি যিমান দেখিছোঁ বৰ্তমানলৈকে অসমৰ পৰা কোনো এনেকুৱা ধৰণৰ ৰোড ট্ৰিপ কৰা নাই। বিভিন্নজনে বিভিন্ন ৰোড ট্ৰিপ কৰিছে, কিন্তু আমি অলপ বেলেগতকৈ বেলেগভাৱে কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু ঠিক তেনেদৰে আমি এই ৰোড ট্ৰিপটো প্লেন কৰি আছোঁ। যিহেতু আপোনালোকক কৈছোঁৱেই আমি যে আমি এই ৰোড ট্ৰিপটো বেলেগতকৈ অলপ বেলেগভাৱে প্লেন কৰি আছোঁ, আৰু আমি এই ৰোড ট্ৰিপটোত যিমান পাৰোঁ অসমক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি কৰি আছোঁ অসমৰ পৰা 8,000 কিলোমিটাৰ এটা ৰোড ট্ৰিপ। ক'ত গৈ আছোঁ জানেনে ৰাইজ? আমি গৈ আছোঁ অসমৰ পৰা লাডাখ বাই ৰোড 8,000 কিলোমিটাৰ এইখন গাড়ী লৈ। লাডাখ যোৱা সপোন প্ৰত্যেকজন ল'ৰাই দেখে, হয় বাইক নহয় গাড়ী, যিকোনো উপায়েৰে লাডাখত যোৱা সপোন সকলোৱে দেখে। মোৰো এটা সপোনেই আছিল বাইক লৈ যোৱা, কিন্তু বাইক লৈ মই বৰ্তমানলৈকে নৰ্থ ইষ্টৰ বাহিৰত যোৱা নাই। অসমতে বাইক চলাইছোঁ, বাইক চলোৱা ইমান এক্সপিৰিয়েঞ্চো নাই, কিন্তু গাড়ী মই যথেষ্টখিনি চলাইছোঁ। গতিকে সেইকাৰণে প্ৰথমবাৰলৈ যেতিয়া অসমৰ বাহিৰত গৈ আছোঁ, নৰ্থ ইষ্টৰ বাহিৰত গৈ আছোঁ, তো প্ৰথমবাৰৰ বাবে ভাবিলোঁ আমি গাড়ী লৈ যাওঁ। ছাপোৰ্ট কৰিব, মৰম কৰিব। আমি অহা এপ্ৰিল মাহত প্ৰায় 20ৰ পৰা 25 তাৰিখৰ ভিতৰত ওলাই যাম লাডাখ টুৰত। প্ৰথমবাৰৰ বাবে যিহেতু আমি নৰ্থ ইষ্টৰ পৰা বাহিৰত গৈ আছোঁ, অসমৰ পৰা বাহিৰত গৈ আছোঁ, তো গাড়ীখন লৈ যাম বুলি ভাবিছোঁ, আৰু গাড়ীখন লৈ আমি ৰোড ট্ৰিপটো প্লেন কৰিছোঁ। আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব, মৰম কৰিব। আপোনালোকৰ আশীৰ্বাদে আমাক বহুতখিনি সকাহ দিব, প্ৰেৰণা দিব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু আগলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।